কিবা আমি এটা কেছ ইনভেষ্টিগেশ্যন কৰি আছিলোঁ য'ত গৰু চুৰ হৈছিল আপোনাৰ 19 তাৰিখে ৰাতিপুৱা মানে সেই তাতে দুটা গৰু চুৰ হৈছিল জয়ানগৰৰ পৰা। তো সেই ইনভেষ্টিগেশ্যনত আমি 7জন মানুহ এপ্ৰিহেণ্ড কৰিলোঁ, হাৰ্ডক'ৰ ক্ৰিমিনেলছ এইবিলাক। তেওঁলোকে গৰু চুৰিৰ লগতে ডকাইতি হওক, ATM হওক বা আৰু বাগলাৰী কেছত হওক জড়িত আছে। তেওঁলোকৰ নাম ক্ৰমে আব্দুল্লা আলী ওৰফে অবে, এইটো হাজো হয়, জাকিৰ আলী ভূমি হাজো, মজনুৰ আলী মুকালমোৱা, চান মহম্মদ আলী ওৰফে চান্তু হাজো আৰু মুস্তাফা আহমেদ ওৰফে নিয়াৰা, এইটো হাজো, কাফিলুদ্দিন আলী ওৰফে ৰাজু, এইটো চাকালপাৰা আৰু বাদশাহ আলী ওৰফে ৰহিম 9 মাইল। আৰু ইহঁতৰ পৰা আমি জব্দ কৰোঁ এখন গাড়ী, যিহেতু ইহঁতে গৰু চুৰি যিকোনো মানে ক্ৰিমিনেল কামত ব্যৱহাৰ কৰে। এখন নেক্সা ফ্ৰমছমেট উইদাউট নাম্বাৰ প্লেট গাড়ী ৰিকভাৰ কৰা হয় আৰু এখন পইচা 15,871 টকা জব্দ কৰা হয়। লগতে দুখন চুৰি যি এই কামত ব্যৱহাৰ কৰে আৰু ৰছী আৰু 4টা মোবাইল ফোন জব্দ কৰা হৈছে। আৰু সিহঁতৰ পাছ ৰেকৰ্ড আছে, সিহঁতে বহু ধৰণৰ গৰু চুৰি হওক বা ডকাইতি হওক বা ATM হওক বা ঘৰ চুৰি বা দোকান চুৰি এইবিলাকত জড়িত আছে। নিজৰো থাকে আৰু বেলেগ বেলেগ গাড়ী লৈ আহে কৰে। আৰু এতিয়া এই যোৱা কেইদিনমানে ধৰি বহুত গৰু চুৰি কেছত সিহঁতে জড়িত আছে। মানে এই গাড়ীখন আপোনাৰ জাকিৰ আলী লোৱা আছে, জাকিৰ আলী চলাইছে। কাৰণ তেওঁৰ নামতে আছে। এতিয়া তেওঁৰ মানে ভেৰিফাই কৰি আছোঁ আমি গোটেইখিনি বস্তু। কৰে নম্বৰ খুলি কৰে আৰু বেলেগ বেলেগ গাড়ীও ব্যৱহাৰ কৰে সিহঁতে। আমি তদন্ত চলাই আছোঁ আৰু কোন কোন জড়িত আছে। সিহঁতে ডকাইতি কেছ হওক, ATM কেছ হওক আৰু গৰু চুৰি কেছ হওক এইবিলাকত জড়িত আছে আৰু বা ঘৰ চুৰি বা দোকান চুৰি কেছতো জড়িত আছে। সেইটো আমি দি আছোঁ, আপোনালোকক দেখুৱাই দি আছোঁ। ইহঁতে মানে এই যিটো ঘটনা হৈছিল জয়নগৰ, তাতে এইটোত আছে মানে এইটোত তদন্ত চলাই আছে। এইটো কিন্তু এইটো 7জনীয়া গেং বহুত ডাঙৰ গেং হয়তো, আৰু থাকিলে আমি ইহঁতক এপ্ৰিহেণ্ড কৰিম। হয়, মানে চেম্বাৰটো মানে কি গৰু চুৰি কৰাত সুবিধা কৰি বনাই লয় আৰু